হোজাই জিলাৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হিন্দু ব্লক পঞ্চায়তৰ ৰাইজে মঙলবাৰে নামদবকা গাঁৱৰ খেৱাঘাটত হিন্দু ব্লক পঞ্চায়তৰ প্ৰাক্তন সভাপতি চাহাবুদ্দিনৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ হিন্দু ব্লক পঞ্চায়তৰ প্ৰাক্তন সভাপতি চাহাবুদ্দিন গোবেক, চাহাবুদ্দিন হুছিয়াৰ, চাহাবুদ্দিন মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লগতে পঞ্চায়তখনৰ সভানেত্ৰী মিনাৰা বেগমৰ স্বামী তথা নমিনী শ্বৰীফ উদ্দিনে অভিযোগ কৰা মতে পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি চাহাবুদ্দিনে চতুৰ্থ বিত্তীয় আয়োগৰ 19 লাখ টকাৰ ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰি পঞ্চায়তখনৰ সকলো উন্নয়নমূলক কাম কাজত বাধাৰ সৃষ্টি কৰা বুলি সভানেত্ৰীগৰাকীৰ নমিনী শ্বৰীফ উদ্দিনে চতুৰ্থ বিত্তীয় আয়োগৰ খৰচ কৰা কামৰ খতিয়ান সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। আনহাতে প্ৰতিবাদী ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে 2018 বৰ্ষত ৰাইজে মনোনীত কৰি দিয়া পঞ্চায়তখনৰ সভানেত্ৰী মিনাৰা বেগমক এই দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন সভাপতিজনে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিব দিয়া নাই। সেয়ে জিলা উপায়ুক্ত মহোদয়ে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায়। নতুন যেটো পঞ্চায়ত গঠন হৈছে, পঞ্চায়ত গঠন হোৱাৰ পাছৰ পৰা পঞ্চায়ত প্ৰতিনিধিসকলে কাম কৰিব নোৱাৰা হৈছে। কাৰণ কিছুমান আগৰ পঞ্চায়তৰ প্ৰতিনিধিবিলাকে এইবিলাক পঞ্চায়তৰ যিবিলাক নতুনকৈ জিকি অহা মানুহ সেইবিলাকক কাম কৰাৰ সুবিধা দিয়া নাই। বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে ইলেক্ট্ৰনিক মিডিয়া এইবিলাকৰ যোগেদি তেওঁলোকে কাম কৰিব দিয়া নাই। আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৱা টাৰ্মছত 2013-14 সিদ্ধেশ্বৰ টু হিন্দু ব্লক মেইন ৰোড যিটো আছে সেইটো ৰোডত এটা কাম যোৱা 13-14 কাম হৈছিল, কিন্তু কামটো সম্পূৰ্ণকৈ যোৱা পঞ্চায়তত হোৱা নাই। তাৰ পাছত এতিয়া সেই ৰাস্তাইদি মানুহ চলাচল কৰিব নোৱাৰে। দুখন পঞ্চায়তৰ মাজৰ ৰাস্তা, দুখন গাঁৱৰ মাজৰ ৰাস্তা সেইটো। তাৰ পাছত আমি এইখন গাঁৱৰ মানুহে পিটিশ্যন লিখি পঞ্চায়ত সভানেত্ৰীক আহ্বান জনাইছিলোঁ, এই ৰাস্তাটো দিলে আমাৰ গাঁৱৰ উন্নতি হ'ব। স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক, মছজিদত অহা মানুহৰ অসুবিধা হৈ আছে, পোষ্ট অফিচত অহা মানুহৰ অসুবিধা হৈ আছে। কাৰণ এই ৰাস্তাটোৱেই আমাৰ দুখন গাঁৱৰ সংযোগ অতিক্ৰম কৰি আছে। এই দুষ্কৃতিবিলাকে কিছুমান মানুহে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি পেপাৰত অন্তত খবৰ হ'ব, এই পেপাৰত আহি আছে এই কামটো বোলে 2-4 বাৰ হৈছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি 2-4 বাৰ কামটো হৈছে, 5 বাৰ কামটো হৈছে, কোনে কৰিছে, কোনে টকা খাইছে সেইবিলাক তদন্ত হ'ব লাগে। যোৱা 13-14 পঞ্চায়তৰ সভাপতি আছিল চাহাবুদ্দিন, তেওঁৰ নেতৃত্বত কাম হৈছে। তেওঁ 2-3 বাৰ 4 বাৰ 5 বাৰ কৰিছে ন, তেওঁ জানে। কিন্তু আমি দেখা পাইছোঁ আমাৰ ঘৰৰ ওচৰেদি ৰাস্তাটো গৈছে, মাত্ৰ এবাৰহে হৈছে। এতিয়া 2-4জন মানুহৰ কাৰণে পঞ্চায়ত প্ৰতিনিধিবিলাকে কাম কৰিব নোৱাৰে। এনেকুৱা যদি হয় তেনেহ'লে পঞ্চায়তৰ উন্নয়ন কেনেকৈ হ'ব? সেই হিচাপে আমি আগবাঢ়ি আহিছোঁ। পঞ্চায়তত কাম কৰাৰ সুবিধা কৰি দিব লাগে। মাননীয় DC মহোদয়ে, আমি উন্নয়নৰ পক্ষত আছোঁ, ৰাইজৰ লগত আছোঁ। পঞ্চায়ত প্ৰতিনিধিবিলাকক অনুৰোধ জনাইছোঁ, BDO বাইদেউক অনুৰোধ জনাইছোঁ, আপোনালোকে কাম কৰক। আমি আপোনালোকৰ লগত আছোঁ, কথা দিছোঁ, ৰাইজ আপোনালোকৰ লগত আছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 24 আছাম।